Hey guys, welcome back to my channel. Good morning everyone. আজি 31st December. So, আজি মই ভাবিছো কিবা নিউ কৰো। তো আমাৰ ক্লাছত বৰ্তমান তেমা আমি সৰি আজি পিজ্জা শিকাব কেনেতে কি কৰে বনাই। তো আহিব আমাৰ লগত চাব কাৰণে পিজ্জা। এই পিজ্জা আমি টেষ্ট কৰিম আজি 31st ত। আহক। মানে এক কাপ গৰম পানী আমি দি আছো। ये है ड्राई ईस्ट और इसमें हाफ चम्मच मैंने ले लिया है ड्राई स्प्रेशो बर्तमान और ये तो मैं हाफ चम्मच दी दिसु कपत এতিয়া আমি এটো খুলি আছো ড্রাই ইস্ট আৰু পানী গৰম পানী লগতে এতিয়া মোৰ হাতৰ আঙঠিবিলাক খুলিছো তাৰ পিছত এই আটাটো আমি ইয়াত ঘুৰি এদৰে কৰিলো তাৰ পিছত আমি এদৰে কৰিলো পিয়াজ টমেটো আৰু কেপচিকাম কাটিব লাগিব এতিয়া কাটিলো কাটাৰ পিছত সব ৰেডি হোৱাৰ পিছত আমি চীজ এদৰে কৰিম তেন তাৰপিছত খজাম ভালদৰে মই শৰ্টকাটত দেখাই আছো ভিডিওটো ভালকৈ চাব ধুনীয়াকৈ খজাই মেলি আমি অভেনত দিম guys ready আৰু আমি আকৌ তাৰ ওপৰত চীজ দিম ইয়াত আকৌ লাষ্ট ফিনিশিং দিব কাৰণে আমি এতিয়া চীজ দি আছো সব বাটাৰ দিম পাৰে ইয়াত আমি লগতে অকমান নিমখ দিব টেষ্টটো আহিল তাৰ পিছত এটা আমি ফাইনালি আমাৰ পিজ্জা হৈ গল গাইস কিন্তু আমি বেছি টাইম ৰাখাৰ কাৰণে এটো লাইক বেছিকে পাকি গল তথাপি হচ্ছে প্ৰথম ট্রাই কৰিছো খাব নেকি খাব যদি আহক नसाबी नहीं करता है क्या बोले চাওক আপোনালোকে ট্রাই কৰি চাওক ঘৰতে খুব ধুনীয়া হৈছে ट्राई करो ना সো ফাইনালি হৈ গল চাব টেষ্ট কৰি ठीक है अरे फोटो आप 1 केजी क्यों बोले साइज নট ব্যাড ये है पंजाबी का ফাইনালি পিজ্জাটো হৈ গল কম দিছো ভালে হৈছে তো লাইক ইমান ভালকে পাকা নাই তথাপি প্ৰথম টাইম হয় নেক্সট টাইম ভালকে বনাম যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই